हेलो एवरीवन এতিয়া গৈ আছো বৰ্তমান নদী কিনাৰে কিনাৰে আপোনালোকক দেখাই থাকিম নদী কিনাৰৰ কিছু দৃশ্য আৰু আপোনালোকে চাই থাকিব বলক আজি ক'ত গৈ আছো বৰ্তমান মই খুচকাৰি গৈ আছো আৰু আপোনালোকে চাই থাকিব হেকলৈকে ভিডিওটো বলক এইখন হৈ গল নদী এই নদীখনৰ নাম হৈছে বগলী নদী বুলি কয় চাৰিফালে পথাৰ চাকখন পথাৰ এফালে চালো আপোনালোকে পথাৰ দেখি পাব পুৰা পথাৰ মানে ধান কাটি শেষ হৈ গল আৰু ময়ো আহিছো বহুত দিনৰ মূৰত ভাবিছো মোৰ লগতে আপোনালোককো আজি দেখুৱাও বুলি পথাৰৰ ধানটো খতমেই হৈ গল খালি পথাৰকেইখন আপোনালোকক দেখাম বুলি ভাবিলো বলক আপোনালোকে চাই থাকক পথাৰ ঘৰ 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 আৰু ভিডিওটো চাই কেনেকুৱা পাব কমেন্ট কৰি জনাব কিয়নো আজি আছো একদম পুৰা গাঁৱলীয়া এটা পৰিৱেশৰ মাজত আৰু ভাবিলো আপোনালোককো অকমান দেখুৱাও গাঁৱৰ পৰিৱেশ নহয় জানো আজিকালি প্ৰায়ভাগ ল'ৰা ছোৱালী আজিকালিতো গাঁৱতো নাথাকেই কাৰণ আজিকালি ধান খেতি কৰা এইবিলাকতো উঠিয়ে গৈছে প্ৰায়ভাগ আমাৰ এফালে কিন্তু আছে চাহ পুৰা আহি আছে পথাৰ পুৰা পথাৰ ভৰ্তি এতিয়াতো ধান কাটি খতম হৈ গল এতিয়া মই এইফালে গৈ আছো এইফালে যোৱাৰ কাৰণ হ'ল এইফালে আছে আমাৰ গৰু দুটামান এৰাল দি থোৱা আছে তাকে ভাবিলো গৰুকেইটাও পানী খুৱাই আহো লগতে ভাবিলো আপোনালোককো দেখুৱাও গাঁৱৰ পৰিৱেশ নে কি কয় আৰু ভিডিওটো কেনেকুৱা পাব কমেন্ট কৰি জনাব চাক নদী বেছি ডাঙৰ নদী নহয় যিহেতু এইটো বাৰিষা বতৰত নদীৰ পানী অকমান বেছি হয় ইয়াত হলে এতিয়াতো খৰালি হৈ গল গতিকে পানী নাই কম এইফালে চাক গোটেই পথাৰ দেখিছেনে এইটো এটা গৰু এইটো এটা গৰু এইটো এটা গৰু আমাৰ গৰু চব পানী খাই হৈ গল ভিডিওটো ইমানতে সামৰণি মাৰিছো সকলো তেতিয়ালৈকে ভালেই থাকক সুস্থ থাকক পুনৰ অন্য এটা ভিডিঅ' সৈতে আকৌ লগ পাম তেতিয়ালৈকে বাই বাই জয় আই অসম।